ঐ শুনচোন ছোৱালীবোৰে সেলফি লোৱা সময়ত মুখখন কেনেকুৱা কৰে এবাৰ দেখাই দেচোন কি কৰে ঐ দোস্ত বহুত গৰম পৰিছে বিয়ে এটা খোৱাবি নেকি কি চাই আছা এজনী তুমিয়ে হয় তুমিহে এনেকে পেকপেকাই থাকা এটা মেখেলাখন ধুবলৈ তই আহিবি ঐ কুকুৰ পোৱালি চৰিয়াটো গাল ভাগি যাবি তই ইয়ালে মেখেলাখন তই মোক ধুই থৈ যাবি কুকুৰ পোৱালি কি চাই আছা ভাই তোকে কৈছে যাবি মেখেলাখন ধুই থৈ আহিবিগৈ এইবোৰ কামত তইহে এক্সপাৰ্ট দাদা আপুনি যদি আপোনাৰ এক্সক লগ পায় তেতিয়া কি কৰিব একে গুচাই নাক ভাঙি দিম মুখো ভাঙি দিম চেপ বল্লি কৰি দিম ইয়াত মাৰি পেলাই তোক কথা এটা কোৱাই হোৱা নাই নহয় কি কথা কচোন এই আকৌ মীনাক্ষীক তই চিনি পাৱ নাই বাৰু মীনাক্ষী সেই যে আমাৰ লগত পঢ়িছিলে মীনাক্ষী কলেজত একেলগতে পঢ়িছিলো মীনাক্ষী বৰুৱা তাই কথা নকবি আৰু পিছত তাই কথা ক'লে মোৰ একদম লাজে লাগে কিবা ভালো কিন্তু বঢ়ি আছিলে আকৌ নকবি আৰু হেৰি শুনিছ নাই তই বুলিয়ে কৈছো দেই তই কাকো নকবি মীনাক্ষী আৰু মোৰ যে কলেজত কবি আৰু হেৰি ইমান দিনৰ মূৰত মীনাক্ষী কথা উলিয়ালি যে কেলে মানে তাইৰ লগত অহা মাহৰ 5 তাৰিখে মোৰ লগত বিয়া ফিক্স হৈ আছিলে ভাবিছিলো তোক বিয়ালে মাতিম বুলি আৰু তোক নেমাতোৱে তোক বিয়ালে মাতি দিয়ে মই বাতি চাত দিম ন যাম যাম মাতিবি কি কৰে লাগে তোক সেই নহ'লে আহিম নহ'লে মই খানাটো খাই তোক নালাগে বুলি ক'লো নহয় আৰু কেনেবাকে যদি দেখি পাওঁ কথা বেয়া হৈ যাব কিন্তু এইটো দেখোন চুলি ভাই ৰহ তাৰ ওচৰলৈকে যাওঁ এই কি হলো তই ইমান মন চন নাই বহি আছ যে এনেকে কিনো কম তোক কি হ'ল মোৰ গাৰ্লফ্ৰেণ্ডৰ ফেমিলিয়ে আমাৰ সম্পৰ্কটোৰ কথা মানি লোৱা নাই বে হয় নেকি চে বৰ দুখ লাগিলে দে শুনি হেৰি তোৰ গাৰ্লফ্ৰেণ্ডৰ ফেমিলিৰ লগত নহ'লে মই কথা পাতি চাওঁ এনে তোৰ গাৰ্লফ্ৰেণ্ডৰ ফেমিলিত কোন কোন আছে কচোন মোৰ গাৰ্লফ্ৰেণ্ডৰ ফেমিলিত হাজবেণ্ড আছে আৰু ল'ৰা ছোৱালী দুটা আছে আৰু শহুৰ শাহুৱেক আছে সিমানে কি এই বিবাহিত মহিলাসকলক কৈছো যদি আপোনাৰ পতিদেৱে কিবা ভুল কৰে তেন্তে আপুনি তেওঁক গালি নাপাৰিব কাৰণ তেওঁৰ ভুলৰ বাবে আপুনি তেওঁৰ আজি পত্নী হ'ব পাৰিছে হেল্ল' ক'ত আছ ক'ত আছ মই দিমু ঐ তই লাইচেন্স বনাবি নি কি লাইচেন্স বনাবি নি মই স্কুটিয়ে চলাব শিকা নাই তো লাইসেন্স বনোৱাৰ কথা ক'ব লাগিছ স্কুটি চলাব নাজানিলে কি হ'ব তইচোন মুখখন ধুনীয়াকে চলাব জান মুখখনৰ বনাই ল জহনি আজি বেংকলৈ গলো গম পাইছনে ইমান দেৰি লাইন পাতি থাকিবলগীয়া হ'ল বেংকলৈ গৈছিলি কি বেংকলৈ এই আমাৰ সেই SBI আকৌ তই SBI লৈ যাতকৈ মোৰ ওচৰতে দেখোন বেংক এটা আছে তই মোৰ ওচৰলৈকে আহিব পাৰ দেখোন তোৰ ওচৰত বেংক আছে তই মোৰ ওচৰত আহিলে দেখোন ৰখি থাকিব নালাগে নহয় তোৰ বেংকটোৰ নামটো মোৰ বেংকটোৰ নাম পাৱাৰ বেংক গাইজ মোৰ মানে এটা প্ৰশ্ন আছিল দেই যেনেকৈ নিজৰ সন্তান নহ'লে আনৰ সন্তান তুলি ল'ব পাৰি তেনেকৈ নিজৰ পত্নী নহ'লে আনৰ পত্নী বাৰু তুলি ল'ব পাৰিনে কমেণ্ট কৰি জনাবচোন দেই